হাই হেল্ল' নমস্কাৰ, মানে মোৰ অসমবাসী ৰাইজ, আপোনালোকে চাই আছে দুটি মন একেলগে। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। পংখী সন্দিকৈ যিটো শ্ৰদ্ধাঞ্জলি দিছিলে গুৱাহাটীত, সেই শ্ৰদ্ধাঞ্জলি দিয়াৰ সময়ত যিটো পৰিৱেশ, বাতৰিটো চাই ভাল নালাগিল মনটো, সেইকাৰণে দুআষাৰ ক'ব বুলি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। যিসকল মহিলাই শ্ৰদ্ধাঞ্জলিৰ কাৰণে ওলাই আহিছিলে চাকি বন্তি জ্বলাবলৈ, শ্ৰদ্ধাঞ্জলি দিয়াৰ সময়ত তেওঁলোক একত্ৰিত হৈছিলে, সেই সময়তে পুলিচে আহি তেওঁলোকক সোধা পোছা কৰিছে, ইয়াত কি হৈছে। ভাল কাম এটা কৰিবলৈ গ'লেও তেওঁলোকে বাধা দিবলৈ আহে, কিন্তু কিয়? অত অপৰাধমূলক কাম হৈ আছে, সেইবোৰত চকু নিদিয়ে, কিন্তু কোনোবাই কাৰোবাৰ দুখত বিয়োগ হৈ শ্ৰদ্ধাঞ্জলি দিবলৈ গৈছে। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোতো তেওঁলোকে সুধিছেগৈ যে কি হৈছে, কি কৰিছে। তেওঁলোকেতো ইতিমধ্যে তেওঁ ফটোখনৰ ওচৰত চাকি বন্তি জ্বলাবলৈ লোৱা সেইখিনিতো দেখিছিলে। দেখাৰ স্বত্তেও আকৌ গৈ তেওঁলোকে সুধিছে, মানে তাত কিজানি প্ৰতিবাদ কৰে, সেই বুলিয়ে আচলতে তেনেকুৱাখিনি আৰক্ষীয়ে বাধা দিবলৈ আগবাঢ়ি যায়। তেনেহ'লে অকণমান এই ভিডিঅ' ক্লিপটো চাওকচোন। সকলো নমস্কাৰ নমস্কাৰ। একো প্লান নাই আমাৰ। একচুৱেলি আমি সচেতন যিসকল মহিলা, সেই মহিলাখিনি আমি শ্ৰদ্ধাঞ্জলি শ্ৰদ্ধাঞ্জলি আমি এগৰাকী বন্তি প্ৰজ্বলন কৰিম, অন্য বেলেগ কোনো নাই, একো কথা নাই। সেইকাৰণে আপোনালোকে হেৰি কৰিব নালাগে। গতিকে আমাৰ যদি আহি গৈছে, এই হ'ব আৰু আমাৰ মানুহখিনি এজন এজনকৈ আহিছে, ৰ'দটো আছে যে একচুৱেলি সেইটো কাৰণে। হা হা সেইখিনি ওলাওকচোন, ওলাই দিয়ক। ফুল আনিব গৈছে সিহঁতে। ওলাই দিয়ক। দিছিল অনা হৈছে না ফটোটো লৈ ভিডিঅ'টো। গতিকে প্ৰাঞ্জলক বহুত বহুত ধন্যবাদ। তুমি যে গীত লৈ পিনে আমাৰ মহিলাসকলৰ লগত যে আহিছা, আৰু তোমাৰ নিচিনা আৰু বহুত প্ৰাঞ্জল ওলাই আহক আমাৰ মাজত। এজন নহয় প্ৰাঞ্জল, হাজাৰজন প্ৰাঞ্জল আছে। তেনেকুৱা কত মৰি আছে, আৰু যাতে নমৰে। কাৰোবাৰ ভনী, কাৰোবাৰ বাই, হেৰুৱাবলগীয়া হৈছে। এইখিনি ক্ষেত্ৰত সকলোৱে সচেতন হ'ব লাগে আৰু এনেকৈ মানে মাত মাতিব লাগে। তেতিয়া আমি যদি অপোজ এইখিনিতে সময়ত যদি অপোজ নকৰোঁ, কেতিয়া অপোজ কৰিম? আৰু যদি অপোজ যদি নকৰোঁ, তেতিয়াহ'লে আমি পুনৰাবৃত্তি ঘটনা হ'ব। আমি মানে প্ৰতিটো সময়ত এনেদৰে কান্দিব লাগিব, কন্দাৰ বাহিৰে বেলেগ আমাৰ উপায় নাই। আৰু তাৰ লগতে আমাৰ যিবিলাক আইন প্ৰণয়ন হৈ আছে, আইন প্ৰণয়ন ক্ষেত্ৰত যদি অকণমান চৰকাৰ বা মহামান্য আদালতে অলপ ভাবি চাব লাগে। এইটো এতিয়া ভাবি চাব সময় হ'ল। তেতিয়ালৈকে যাওঁ। থেংক ইউ ছ' মাছ প্ৰাঞ্জল। তোমাৰ নিচিনা হাজাৰজন প্ৰাঞ্জল আমাৰ মাজত আমাৰ একেবাৰে মিডিয়া পাৰ্চন আহি গৈছে গোটেইবিলাক।
এইটো বন্তি এই চাকি কোনে জ্বলাব?